কৃষ্ণমণি চুতীয়াৰ ৰাংঢালী কেছেট তাতে মোৰ এটা গীত খুব জনপ্ৰিয় হৈছিল। এই গীতটো মই অকণমান গুণগুণাই দিবলৈ বিচাৰিম আৰু আশা কৰিম কি সকলোৱে সহযোগ কৰিলে ভাল লাগিব। আমি যিমান উপস্থিত আছোঁ ইয়াতে চবেই খুব আগ্ৰহে বাট চাই আছে অনুষ্ঠানৰ কাৰণে। সময় যথেষ্ট হৈছে, মই বেছি সময় নকৰোঁ, কোনে কোনে গীতৰ মাজলৈ যাম। সকলোৱে সহযোগ কৰিব দেই। এইটো মোৰ জীৱনৰ ফাৰ্ষ্ট হিট চং বুলি ক'ব লাগিব। খুব জনপ্ৰিয় হৈছিলে ৰাংঢালী কেছেটত কৃষ্ণমণি চুতীয়াৰ গাইছিলে। সেইটো সময়ত মোৰ মৰমৰ দাদা অৰুণদা আছে, অৰুণদা ওচৰত সময়ত তেতিয়া মই গম নাপাওঁ যে গানটো ইমান জনপ্ৰিয় হৈছিল। তেতিয়া অৰুণদা মোৰ ইয়াত আছিলে, এই ৰেলৱে ইয়াত কলনীত আছিলে। এদিন মই আহোঁতে ক'লে ইয়াতে পাণ্ডৱত এখন আছিলে, অৰুণদাই কৈছে বোলে তোমাৰ গানটো বোলে সাংঘাতিক বাজি আছে, গানটো হিট হৈ গৈছে বোলে। মই গম নাপাওঁ, পাছত চাইছোঁ চবতে বাজিছে, গোটেই অসমত বাজিছে, গানটো ভাল লাগিছে। তো সেই খবৰটো মোক, গানৰ হিট হোৱা খবৰটো মোক গৈ মোৰ মৰমৰ দাদা অৰুণদাই দিছে। গাতে শুনিছক আপোনালোকে, আশা কৰিছোঁ ভাল পাব। ধুনীয়া দেখি, ধুনীয়া দেখি, তাতে বেয়া পালা হবলা তুমিয়ে নেকি। এই গানটো এটা কাহিনী আছে বাৰু, এই কাহিনীটো মই কৈ দিছোঁ অকণমান, কোনো বেয়া পাব নালাগে। আমাৰ ঘৰৰ ওচৰতে এখন স্কুল আছে, মই গান চান লিখা মেলা কৰি থাকোঁ। আমাৰ ঘৰৰ আগফালে ছোৱালীবিলাক মানে টিউশ্যন অহা যোৱা কৰে। মই ভাবিলোঁ ইহঁতক লৈ গান এটা লিখি দিলে ভাল হ'ব, তেনেকৈ বুলি ভাবি গানটো লিখা হয়। চিটিপ চেণ্ডেল পিন্ধি টিউশ্যনলৈ আহিলা, বাটত ধৰি জোকালো তোমাক, বেয়াই পালা হ'ব, ধেমালিহে কৰিছিলোঁ ধুনীয়া দেখি, ধুনীয়া দেখি, তাতে বেয়া পালা হবলা তুমিয়ে নেকি। সকলো আজনে নাচিবৰ কাৰণে এই নৱদা আপোনালোকে চিনি পায়, মোৰ একচুৱেলি মামা হয়। তেওঁ আহি উপস্থিত হৈছে, মামা হয় মোৰ। তো সকলোৱে একেলগতে ৰিদমত যাম, ঠিক আছে সকলোৱে।
Thank you.